নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম মোৰ এই বি মটিভেশ্যন আছাম ইউটিউব চেনেললৈ। বন্ধুসকল, জীৱনত আমি কিছুমান মানুহৰ পৰা আঁতৰি থাকিবলৈ হ'লে এই 6টা কথা সদায় মনত ৰাখিব লাগিব। সৰু সৰু কিন্তু বহুত গুৰুত্বপূৰ্ণ। যদি আপুনি এই 6টা কথা মনত ৰাখি সেই নিয়ম মানি চলিব পাৰে, তেনেহ'লে আপুনি জীৱনত বহু বিপদৰ পৰা বাচিব পাৰিব। যে বলক তেনেহ'লে আৰম্ভ কৰোঁ সেই 6টা কথানো কি। 1 নম্বৰ, যিয়ে তোমাক গুৰুত্ব নিদিয়ে। নম্বৰ 2, যিয়ে তোমাৰ কথা আনৰ আগত কৈ ফুৰে। নম্বৰ 3, যিয়ে তোমাক হাঁহি চলেৰে ঠাট্টা কৰে। নম্বৰ 4, যিয়ে তোমাক সৰু কৰি ৰাখিব বিচাৰে। নম্বৰ 5, যিয়ে তোমাক কেৱল প্ৰয়োজনতহে মনত পেলায়। নম্বৰ 6, যিয়ে তোমাক সন্মান নকৰে।